আচ্ছা আপুনি নেকি পেচেণ্ট? নহয় ছাৰ, মই খৰগেনহে। হাও আহিল ভাইয়াত আৰু এক পিচ, আৰু নতুন এটা কাহিনী হ'ব পাইছোঁ আজি। আচ্ছা বাৰু ওচৰত আহক। আই ঐ ছাৰ, ওচৰত কেনেকৈ যাম, খোজকাঢ়াই টান হৈছে। আচ্ছা বাৰু কি হৈছে আপোনাৰ কওকচোন। ছাৰ, যোৱা 2 দিন ধৰি খুব পেটৰ কামাৰ, আৰু দিনটোত মোটামুটি 4-5 বাৰ যাবই লাগে। আচ্ছা বুজিছোঁ বাৰু, আম খাইছিল কিজানি আৰু বেছিকৈ, তাৰপিছত কিজানি পানীও খাই দিছে ঠিকছে। বাৰু যিয়ে নহওক, কওকচোন বাৰু আপোনাৰ লেট্ৰিনটো কেনেকুৱা? ছাৰ, লেট্ৰিনৰ কথা ক'বাত এখন মোৰ লাজে লাগে, ইটা কেনেকৈ নকওঁ। এই মৰা গৰু, ডাক্তৰৰ আগত কি হ'ল লাজ, যেনেকুৱা হৈছে তেনেকুৱা ক'লেই হ'ল। ছাৰ, লেট্ৰিনটো মানে মোৰ সেই বাঁহৰে বেৰাক এখন ঠেকুনাৰ আৰু হাগবা বহা জেগাখিনি কিবাকৈ অকণমান পকা কৰি লৈছোঁ। হে ভগৱান, এই কেনে বেমাৰী এইটো, কিবা সুধিলি দেখোন কিবাহে কয়। মই লেট্ৰিন ঘৰৰ কথা সোধা নাই বাপা, এই মই সুধিছোঁ আপোনাৰ শৌচটো, গুটো কেনেকুৱা, গুটো? ছাৰ, গু একেবাৰে পানীয়া মচুৰত দালি হান, গোন্ধ থাকিব নোৱাৰি। ল 4টা টেবলেট দিছোঁ মই, আহাৰৰ পিছত এটাকে খাবি, আৰু তোৰ গোটেই পায়খানা চাইখানা চব ঠিক হৈ যাব। বহুত ধন্যবাদ ছাৰ, আহোঁ দিয়ক। শ্ৰদ্ধা দৰ্শকবৃন্দ, এই বেমাৰী মোৰ চেম্বাৰে আহাই নতুন নতুন কাহিনী হ'ব। এইটোতো আৰম্ভণিহে, গতিকে আগৰ কাহিনীবিলাকো চাব আৰু এনজয় কৰিব। লগতে এইকেইদিন অলপ সাৱধানে থাকিব, কাৰণ এইকেইদিন হাগেনি চাগেনি হ'লেও হস্পিটেলত গেলি ঘূৰি আহোঁতে কিন্তু কৰোণা লাগি আহিব পাৰে। ধন্যবাদ।